মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এটা কথা মই ভিডিঅ'টোৰ আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে কৈ থৈ দিছোঁ। আচলতে মই কথাটো দেৰিকৈ গম পালোঁ আৰু আমাৰ কিছুমান মোৰ ফ্ৰেণ্ডছে খুব বেয়া লাগে মানে 480 হ'ল আৰু তাৰপিছত চাওঁ যে মানে 471 তেনেকুৱা ছাবস্ক্ৰিপশ্যন হয়। হয়তো তেখেতসকলে বিশ্বাসত ল'ব পৰা নাই, কিন্তু ছাবছ কৰিলেও 24 আৱাৰ্ছ নহ'লে উঠি যায় কেতিয়াবা নহয় যায়েই। এটা মোক সৰু ল'ৰা এটাই ক'লে ইউটিউবৰে বোলে, বাইদেউ মই দেৰিকৈ কৰি আছোঁ, 24 আৱাৰ্ছ পিছত নহ'লে উঠি যাব। কথাটো সঁচা বোধহয় আৰু সেইকাৰণে বহুতে আনছাবস্ক্ৰাইব কৰে নেকি নে কিবা নাজানো। বৰ বেয়া লাগে দেখিলে, ফিগাৰটো দেখিলে। অলপ আগতে চাব যে 485 আৰু পিছত যে চাওঁ 475 তেনেকুৱা। গতিকে সেইখিনি বিশ্বাস ৰাখি, কাৰণ মানুহে মানুহক কিমান সহায় কৰে। আমাৰ এটা ছাবস্ক্ৰিপশ্যন বুটামতা টিপি নিদিমনে, মই সেইটো নকৰোঁৱে কোনোদিন। গতিকে সেইটো অবিশ্বাস নকৰিব মোক, সেইটো কৈ থ'লোঁ। আৰু আজি অন্য এটা ৰেচিপি আমাৰ একেবাৰে গাঁৱলীয়া থলুৱা, সেইটো হ'ল মচন্দৰীৰ পাত। এয়া মই তুলি আছোঁ আৰু মোৰ এই সৰু কিটচেন গাৰ্ডেনখনৰ পৰা এই ৰেচিপিটো আগবঢ়ালোঁ। মোৰ চোতালখনটো দেখিছে অকণমান, আৰু তাৰেতে মই চব গোটেইখিনি অকণ অকণ ৰাখি থৈ দিওঁ। কেতিয়াবা খুব ইচ্ছা যায় এইবিলাক পিটিকা নিৰামিষ ভাতত ভাল লাগে, অলপ জুতি লগা। আৰু আজি মচন্দৰী পাতত দিয়া পাচলিৰ বাগিচা, সৰু বাগিচা খুব ভাল পাওঁ, কিয় নাজানো। মই গালি খাই মৰো এইখিনিৰ কাৰণে। ইয়াতে ঠাই কম ইয়াতে, সেইকাৰণে বোৰ ইমান ধুনীয়াকৈ লাগি আছে, মই খুব ভাল পাওঁ চাই। আৰু এতিয়া আমাৰ আৰু সহজ সৰল গাঁৱলীয়া হেৰিৰ ৰেচিপি আৰু বিৰাট ভাল। এইটো মানে ডিচেণ্ট্ৰিৰ কাৰণে, ব্লাড ডিচেণ্ট্ৰিৰ কাৰণে আৰু ভাল। গতিকে এইখিনি মই ধুনীয়াকৈ ধুই আনিলোঁ। ইয়াতে কি দিম, এতিয়াতো আমাৰ কলপাত আছে, মানে কি আমাৰ চৌকা নাই গাঁও হ'লেও, সেইকাৰণে কি বুদ্ধি সকলোৱে মানে কি ভকা পিঠা গৈ পেলাই গিলাচত উঠিল, গিলাচত কুকাৰত ধুৱে ভকা পিঠা, আৰু পাতত দিয়াবিলাক মোৰ আজিকালি এনেকুৱা। কি কৰোঁ চাবচোন, এয়া মই ইয়াতে হেৰিখিনি মচন্দৰীখিনি ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এয়া এতিয়া আমাৰ পাতত কিহতনো দিম চাওঁ আহক। মই এনেকৈ দিম, বৰ ধুনীয়া লাগে। মানে এইটোৰ একেবাৰে গুণগত মানদণ্ড আছে, ডিচেণ্ট্ৰিত একেবাৰে ভাল। যেতিয়া আমাৰ মোৰ ল'ৰাটোৰ মানে কৰোণা ছিজনত হৈছিল নহয়, তেতিয়া মানে বৰমা এজনী আমাৰ ওচৰৰ বোলে, মই ইমান কেইটা ল'ৰা ছোৱালী ডাঙৰ কৰিলোঁ, তই এই খাচোন, এই প্ৰণৱ ছাৰৰ তাত লৈ যাওঁ। আৰু ছাৰে এডমিট কৰিব দিলে কৰোণাৰ কাৰণে। সেইকেইদিন কি ৰাখিলে যেন মানে কি ডিচেণ্ট্ৰিতে যদি বাচিব, মই অলপ কেয়াৰ ল'লে, কিন্তু কিজানি কৰোণা হ'লেতো আৰু নাবাচে, তেনেকুৱা ধৰণৰ বহুত ভয় সোমাই গৈছিল নহয় প্ৰথমবাৰ। নাৰাখিলোঁ, ছাৰক বুজাই পৰাই। ছাৰ আমাৰ ওচৰৰে, গতিকে তেতিয়াৰ পৰা মই এইটো পূৰা প্ৰমাণ পাইছোঁ, ডিচেণ্ট্ৰিতহে দেই, মানে ব্লাড ডিচেণ্ট্ৰিটো কাম দিয়ে। এইটো আপুনি এনেকৈ পাতত দিলেও দিব পাৰে, কাৰোবাৰ যদি চৌকাৰ ব্যৱস্থা আছে। আৰু নিদিলে মই এতিয়া এইখিনি কি কৰিম জানেনে, পাতত মানে কি মই টাৱাতে গেছত অকণমান সময় লাগিব, বেছি সময় নালাগে, মই গেছত তেনেকৈ দিম চাবচোন। আৰু ইয়াৰে লগত লৈছোঁ মই এই জলকীয়া, নিজৰ ইচ্ছা অনুসৰি যোনে যিমান ভাল পায় তেনেকৈ দিব। মই 4টা লৈছোঁ জলকীয়া, এই 4টা, আৰু নহৰু এই ভুৱা লৈছোঁ, নহৰু লৈছোঁ। ইয়াতকৈ বেছি নিদিওঁ মই। এইখিনিৰ লগত এইখিনিয়ে মিক্স আপ হ'ব, কমি যাবতো বস্তুটো। আৰু জলকীয়াও মোৰ ইমানখিনি হ'লেই হ'ব। দিম একো নাই, তেল চেল নিদিওঁ, একো তেল মছলা একো নিদিওঁ। মই টাৱাখনতে মোৰ ঘৰৰ মানে যিখন সদায় ব্যৱহাৰ কৰা তাতে, আৰু মাজত এইখিনি এনেকৈ দিম, জলকীয়া নহৰু এনেকৈ মাজত দিম, মাজত কৰাকৈ এনেকৈ দিলে, এনেকৈ তেল চেল নিদিওঁ দেই, তেল নোহোৱাকৈ কিবা পাতত দিয়া এনেকৈ দিলে। এনেকৈ দিব অকণমান, এইখিনি আইডিয়া পাব নহয়, এনেকৈ দি পেলাই
মাজত জলকীয়া নহৰু এইখিনি মাজত থাকিব আৰু এনেকৈ এইটো মই ঢাকনি দিম অকণমান এনেকৈ পুৰিয়ে দি দিম দিয়াৰ পিছত জুইটো একেবাৰে কমাই দিব জুইটো গেছৰ একেবাৰে কমাই দিব 2-এটা পাত এনেকৈ ওলাই থাকিলে সোমাই দিব পাৰিব এনেকৈ সোমাই দিব দি 2-3 মিনিটত হৈ যাব এনেকৈ সোমাই দিব এয়া মই এনেকৈ গোটেইখিনি ধুনীয়াকৈ সোমাই দিলোঁ দি পেলাই এইটো একেবাৰে জুই কমত দিছোঁ দি পেলাই এনেকৈ 2 মিনিটমান ঢাকি ৰাখিলে বা 1 মিনিটমান ঢাকি ৰাখিলে ধুনীয়া হ'ব খাবলৈ বৰ সোৱাদ লাগে টেষ্টি লাগে কেঁচা তেল অকণমান দিব শেষত মানে পিটিকাত দিলেও হ'ব নালাগে 2 মিনিট নালাগে চাগে এনেকৈ একো কৰিব নালাগে এনেকৈ থৈ দিয়ক একেবাৰে জুইটো কমকৈ দিব দি পেলাই 2 মিনিটমান মানে চাব আৰু অলপ এইটো এনেকৈ আছে দেখিছেনে কি ধুনীয়া হৈ গৈছে এইয়া একেবাৰে পাতত দিয়া লেখীয়া হৈছে এতিয়া মই নুতুলোঁ হৈছে কিন্তু মই নুতুলোঁ এনেকৈ মই ঢাকনিখন আকৌ দি পেলাই গেছটো মই এতিয়া নুমাই দিব গেছটো অফ কৰি দিছোঁ আকৌ ঢাকনিখন এনেকৈ দি থৈছোঁ থোৱাৰ পিছত আমি এতিয়া এইটো এনেকুৱা হৈছে চাওকচোন এনেকুৱা হৈছে বেছি সময় নালাগে ইয়াতে মই এইখিনি এতিয়া উলিয়াওঁ ঠাণ্ডা হ'লে উলিয়াব ঠাণ্ডা মানে কি টাৱাখনৰ ভাপতে সিজিবহি অকণমান সময় দিলে এয়া নহৰু হেৰি দিছিলোঁ যে মাজত জলকীয়া এয়া পুৰা পিটিকাৰ নিচিনা মানে পাতত দিয়াৰ দৰে হৈছে আৰু আমি যিহেতু হাতেৰে খাওঁ গতিকে আমি হাতেৰে সানিম এইটো দেখিছেনে এইটো জলকীয়া নহৰু ধুনীয়াকৈ এয়া এই মাজত সিদ্ধ হৈ গৈছে এয়া এনেকৈ পুৰা পাতত দিয়াৰ দৰে হৈছে নিমখ দিম আৰু কেঁচা তেল দিম জোখমতে নিমখ দিব আৰু এয়া ইঞ্জিন তেল আমি মধ্যবিত্তই থৈ দিওঁ নহয় আধা আধি আছে তলৰ ফালে গতিকে ইয়াৰে দিছোঁ মিঠাতেল অকণ দিছোঁ নিমখ দিছোঁ আৰু আমি হাতেৰে ধুনীয়াকৈ পিটিকি দিম ধুনীয়াকৈ একেবাৰে ধুনীয়া হৈ গৈছে দেখিছেনে লইন হৈ গৈছে এনেকৈ যিমান পাৰি ধুনীয়াকৈ পিটিকি দিব অলপ গৰম আছে এয়া চাওকচোন কি ধুনীয়াকৈ এইখনত তেলো দিয়া নাই অথচ একদম পাতত দিয়াৰ নিচিনাকৈ উঠি আহিব কেৱল ঠাণ্ডা হ'ব দিব অলপ মোৰ অলপ গৰমে থাকিল বেছি আনতে এনেকৈ পিটিকি দিব এই জলকীয়াবিলাক কি ধুনীয়াকৈ সিদ্ধ হৈ গৈছে এনেকৈ পিটিকি দিলোঁ এইবিলাক হাতেৰে খাম যিহেতু হাতে দি আনিছোঁ এতিয়া আমাৰ একো মানে প্ৰফেশ্যনেল হেৰি নাই আৰু হেতা বা কিবা এনেকৈ পিটিকিছোঁ নিজে খাম মই বৰ ভাল পাওঁ এইখন চাটনি আৰু বহুত মানে স্বাস্থ্যসন্মত দেই পেটৰ কাৰণে এনেকৈ যোনে যিমান জ্বালা খায় সেইমতে দিব এলা নহৰুবিলাক কি ধুনীয়াকৈ বইল হৈ গৈছে টাৱাখন যেতিয়া ঠাণ্ডা হ'ব তেতিয়া উলিয়াব তেতিয়া নহৰু চহৰুখিনি ধুনীয়াকৈ যায় আৰু মোৰো গৈছে এইবিলাক জলকীয়া ধুনীয়াকৈ গৈছে জলকীয়াটো অকণমান ফাটাই দিব দি পেলাই এনেকৈ এয়া নহৰু এইবিলাক এনেকৈ গৈছে এতিয়া ধুনীয়া পিটিকা এখন আমাৰ ৰেডি এয়া পৰিৱেশন কৰিবলৈ ৰেডি মছন্দৰীৰ পিটিকা মানে পাতত দিয়া বুলি যে কওঁ আমাৰ অসমীয়া ট্ৰেডিশ্যনেল আছামিজ ডিছ মছন্দৰী পাতত দিয়া এয়া বহুত টেষ্টি লাগে ইয়াত অইল ফ্ৰী অকণমান কেঁচা তেল পিছত দিছোঁ অইল ফ্ৰী ৰেচিপি গতিকে মই আজিকালি এইবিলাক লওঁ আৰু এইবিলাক ৰেচিপি